সুন্দৰ লাগিছে না আসলতে এটো কি বুলি কয় পুনেৰী পাগৰি পুনেৰী পাগৰি আমাৰ অসমীয়া সকলৰ যেনেকৈ জাপি তেখেত সকলৰ এই পাগুৰিটো আচ্ছা মাৰাঠী পণ্ডিত সকলে এটো পিন্ধিছিল এটা গম পাইছা আমি দুটা কোন আছো পণ্ডিত বাহ কেঁচাহত কেঁচাৰত কেঁচাহত কি কৈছে লয় ভাৰী লুই বাই খাৰ বাৰী লুই বাই খাৰ বাৰী কথা কি সুধিছে কেঁচা আহত মানে কি খবৰ মই কৈছো লয় ভাৰী মানে বঢ়িয়া মাৰাঠী মাৰি আছে আচ্ছা এইবিলাক ক'ব বাৰু আপোনালোকে পুনেত গৈ কিবা ডিছ খাইছে কি নাই এই ডিছৰ ওপৰত বস্তু লৈ খাইছো ডিছখন আমি তাতে থৈ আহিছো একো নাখালি খাইছো কি খাইছা চাকি কি খাইছিলো কৈ দিছো মই পাহৰি গলো তেতিয়া কিন্তু খুজি খুজি খাইছিলো কাণ্ডা ভাজি মানে আন্ধনিটোৱে বনাওঁতে কানি কানি বনায় পিয়াজৰ ভাজি পিয়াজ কেইটা কানিটো কানি কানি বনায় আৰু কি খাইছে খেকৰা ভাজি মানে কেঁকুৰাৰ ভাজি কেঁকুৰা নিচিনা সেইকাৰণে খাখা ভাজি আচ্ছা ফুৰিছে কি নাই তাতে নৃপেন দাই আমাক সিংহাগৰ নিলে শিৱ মহাৰাজৰ ঘৰত শিৱাজী মহাৰাজ কিল্লা চাবলৈ তাত কাক লগ পাইছে কৈ দিয়ক কি মামা পাটেকা মামা ফাটেকাৰ এই চিনেমা যে কয়ে নানা ফাটেকাৰ তুই নানা ফাটেকাৰক লগ পাইছা মোক গোপা মাৰি ধৰিছে হাঁচা গোপা মাৰি ধৰিছে নানা পাটেকাৰ কেয়াৰটেকাৰটোৱে গোপা মাৰি ধৰি ৰাখিবলৈ বিচাৰিছিল নানা পাটেকাৰক বিচাৰি ভিতৰ সোমাইছিলগে তেখেত আছেগে মুম্বাই এতিয়া হাঁহিবলৈ আহিছে অসমত আপোনালোকে যিটো কাম কৰিব নোৱাৰিছে পুনে তাৰ মানুহে সেয়া কাম কৰি আছে কি কাম কেকেদা আমাৰে মানে অসমৰ বা এজনী দেৱিকা বা বুলি পুনেত মানে সত্ৰীয়াৰ সাধনা কৰে এতিয়া মাৰাঠী ল'ৰা ছোৱালীবিলাক তেখেতৰ আণ্ডাৰত সত্ৰীয়াৰ সাধনা কৰি আছে হাঁচাওনি বা খুব ভালা লাগা কথা আমৰাৰ সংস্কৃতি যেতিয়া পুনেৰ মাৰাঠী মানুহে আঁকোৱালি ল'ব সেইটো কম ভালা লাগা কথা লুই বাৰী চাহ এয়া অসমী গ্ৰুপৰ নৃপেন্দা আৰু দেৱিকা বাচা হ'ব দিয়ক গম পালো দিয়ক কি গম পালি হ'ব দিয়ক দিয়ক ধুনীয়া হৈছে ভাল এডিট কৰিছে এইখন এয়া এডিট কৰিছে ক'বা বিয়াৰ ফটো ন এয়া বিয়াৰ ফটো নহয় ন কি এইখন আৰে পুনেৰ মানুহে আমাক ইমান মৰম কৰিছে ন মোহন আমাক লৈ ব্যস্ত হৈ যোৱা নাই তাকে পুনে মানুহৰ বেলেগ কাম নাই বিদ্যা কৈছো আছে সেইদিনা কাম বাদ দিছে মোক কাণ এখন কাটি গ'লে মই এইবোৰ কথা বিশ্বাস নকৰো নিজৰ বুলি বাদ দিয়ে কৈ চা বাদৰ এন্দুৰৰ মূল্য কম বুজি পাব তই জ্বলিছ মই পুৰি চাৰ খাৰ হৈ গৈছো নিজৰ বুলি হাৰ্ডিবোৰ পুৰিবলৈ নিদিবি কিয় ব্ৰহ্মপুত্ৰত অস্থি লগাম পুনেলৈ গৈছে নে নগা পুৰণি গুদামলৈ গৈছে তাৰ বা কি ঠিক আছে বুকুৰ কাপোৰ ফুটি গৈছে টানা আজোৰাত মানুহৰ ড্ৰেছ কেইযোৰ ভাল লাগিছে দেই থেংক ইউ মানে ছাৰ অসমীয়া সাজপাৰটোৱে ৰাখিব বিচাৰিলো আৰু খালি টঙালিখন কঁকালত হ'ব মই ইয়াতে ঠেকা কাম চলিবলৈ এনেই লগাই থৈছো বহুত তছলি চা শ্ব'টোৰ লিংক কেনেকে পালে আছা কি পালে লিম হঠাৎ ভাগ্যৰ দুৱাৰ মুকলি হ'ল ছাৰ গ'লো প্ৰায় 4খন ফ্লাইট বগালো ফ্লাইটৰ ভিতৰত এচিও পালো তাতো ধুনীয়া দামী হোটেলত উইথ এচি এচিৰ কথা সোধা নাই লিংকটো কেনেকে পালে পুনেৰ পৰা আমাৰ অসমৰ হিল্লুলদালে কণ্টেক্ট কৰিলে হিল্লুলদাই মোক কণ্টেক্ট কৰিলে আৰু এই দাদাই মোক কণ্টেক্ট কৰিলে চা শ্ব'টো তাৰমানে ধুনীয়া হৈছে ফালি দিছো চা সুন্দৰ ছাৰ এয়া লওক গামোচা দিয়া সম্বৰ্ধনা অনুষ্ঠান ৰাখিছে আমাক আহক আজি বহাগৰ বতৰত মই দুজন বিশেষ ব্যক্তিক গামোচাৰে সম্বৰ্ধনা জনাম ডিঙিটো ডাঙৰ চা কলৈ যায় আছো সুস্মিতাক গামোচা পিন্ধোৱাৰ কাৰণ তাই সুদূৰ শিলচৰৰ পৰা আহি বিহুৰ সময়ত যিখিনি নিষ্ঠাৰে তাই কাম কৰিছে এয়া প্ৰশংসনীয়
কমলক পিন্ধোৱাৰ কাৰণ তাক এনেই পিন্ধালে। ইয়ে নেপিন্ধালে ই যিখিনি কাম নিষ্ঠাৰে কৰে প্ৰাউড অফ হিম কেকেদা আমরা শুভেচ্ছা নিদিয়ে ভাল হ'ব দে ছাৰ হ'ব দে তই এনেকে সৰকি থাকিবি কংগ্ৰেছৰ ইলেকশ্যন যা চলিছেহি ভাল লাগিছে দেই ছাৰ ভাল লাগিছে কিন্তু ইহঁতক গামোচা পিন্ধালে কিন্তু মানে ভাল লাগিছে কিন্তু কি মানে আমিও আপোনাৰ আশীৰ্বাদ বিদেশত নাম এটা কৰি আহিছোঁ দিয়কচোন বিদেশত আমাৰ কাৰণে সেইখনে বিদেশ আৰু দিয়কচোন কেইজন গৈ পাইছে অ' নাই হয় বাৰু ভাল লাগিছে কিন্তু মানে সেই আমাৰো মনটোৱে বিচাৰে দিয়কচোন আমাৰ নিজৰ মানুহখিনি আমাক সম্বৰ্ধনা এটা জনাওক শিল্পীৰ মন নহয় জানো মনে মনে থাকক ফাঁকি বাজি হা কি ফাঁকি দিলো ছুটি কি বুলি লৈছে বিহুত ঘৰলৈ যাব গাঁও ঘৰলৈ যোৱা প্লেন কৰি দিছে মোকতো এতিয়ালৈকে আপুনি নজনাইছে চুপ ফাংচন কৰিবলৈ গৈছে যাওক মই বেয়া পোৱা নাই কিন্তু ফাঁকি কিয় দিছে সেইটো কাম কিন্তু আপুনি বেয়া কৰিছে স্বৰ্ণকে চাই আছো দুইজনকে চাই আছো কোনে ড্ৰেছ পিন্ধি নটংকি নহয় মানে কোনো কথাই নকব জীৱনটো আপুনি এনেকে ফাঁকি দি পাৰ কৰিব নেকি উফ কি নহয় নহয় মানে চা এয়া পোনে কাপোৰ চশমাই তচমাই আপোনাৰ জমা দিলো মই হে প্ৰভু কি আশা কৰি আহিছিলো কি পালো কি হ'ল মই ড্ৰেছটো লগাই আহোঁ ৰ'ব নটংকি বাহিৰ কৰি আছো নটং এইবাৰ মই চাহবস্তা চিলাম মা কচম বস্তা চিলাম চাহ বস্তা যে চিলাম আৰু বেটা এইবিলাক কি কৰিছা চাহ বস্তা বনাইছো চাহ বস্তা কিয়ৰ চাউল বস্তা এই ৱাট হাতত যে চাহ দিয়ে তাত মানে চাহত চাহ পাতনি দিছে এক্সট্ৰাকে বস্তাত ভৰাই দিছে এনেকে ডুবোৱা আৰু খাহে যোৱাও এইটা চাউল বস্তা নহয় টি বেগ কি এখন টি বেগৰহে চাহ খায় এই অসমৰ বাহিৰত থাকি আহিলো যে অভ্যাসটো থাকি গ'লো ইয়াৰ পৰা ভালকে এডজাষ্টে হ'ব নোৱাৰিছে এছবাৰ চাব পাৰা নাই কথা ক'ব আহিছে লোকক যে হাঁহিছে আপুনি বোলে চাহ বস্তা খাই পাইছে আমি এইবিলাক বস্তা নাখাওঁ আমি টি গ্ৰীণ টি খাওঁ কি টিটো কি আছে গ্ৰীণ টি খাইলে মানুহ ফিট হৈ যায় শ্লিম হৈ যায় ফিপ অ সেইটো মানে কি আছে মানে আমাৰ নিচিনা ক্ষীণাই যায় যে গ্ৰীণ টি অ এই ইয়াত থাকি পেলাই গ্ৰীণ টি খালে মানুহ নিক্ষীণাইছে বাগানত গৈ চাহপাত ছিঙিব লাগিছে তেতিয়াহে স্বাস্থ্য কমিছে কেকেদাৰ চামচাটো সত উস্তাদি কমিব বৰ ধুনীয়া টি বেগ বনাইছো ভাল পাইছে হাত চিলাই মাৰিছ অ আচলতে আমাৰ নিচিনা অসমৰ বাহিৰত ঘূৰি ফুৰা মানুহখিনিয়ে এনেকে চাহটো খাব লাগে ফুটনিতে মৰিব একে লণ্ডনৰ পৰাহে আহিছে গোটেইটো মই নাকলি যা জ্বলিছে কি কৈছ জাপ চৰত দাঁত এটাও নাথাকিব তোমাৰ এইটো ব্যৱহাৰ কাৰণে তোমাৰ এদিন কি হ'ব চাবাচোন খোৱা সময় দৌৰি দৌৰি মোৰ ওচৰলৈ আহিবি আৰু এতিয়া কথা কৈছ সেয়া লাগে নে তোক দুচৰমান তোমাৰ ব্যৱহাৰটো ভাল কৰিবা দেই তুমি এতিয়া পুনেত শ্ব' কৰি অহা কেৰ ৱাইফ এইবিলাক ব্যৱহাৰ কৰিলে মানুহে তোমাক বেয়া বুলিব নহয় হওকে মই কাকো কেয়াৰ কৰা বিধৰ নহয় ইহা কি ক'লে চা মানুহকো কেয়াৰ নকৰিছে এই জোখতকে অলপ বাঢ়িছে মই চোন আগৰ জোখটোতে পাই আছো ন সেইটো জোখ কোৱা নাই তলে তলে বাঢ়িছে নাই ৰ'বাচোন ৰ'বা তুমি কি কৈ আহিলা ভিতৰত কি কলো মানুহক বোলে তুমি কেয়াৰ নকৰিছা নকৰো যা কিয় তই ৰাইজৰো ওপৰত তই কিহৰ কিটো অহংকাৰ বাঢ়িছে চা অহংকাৰ বাঢ়িছে তাৰ অহংকাৰ কৰিবলৈ কিটো আছে হাইটটোৰ বাহিৰে মোক চুপতি মাৰি থাকিব নালাগে যাওক ব্যৱহাৰটো দেখিছে ব্যৱহাৰটো পিঙাইছ মোক আৰু এই বানৰ ঘৰৰ খোল তোক বেছি মৰম কৰোঁতে তই মূৰত উঠিছ কোনোবা দিনা জাপি কুচি নি গাঁৱৰ ঘৰত থৈ আহিম অহংকাৰ মুখেৰে ওলাই যাব আকৌ গিয়েকে অসমৰ বাহিৰত গৈ পুনাত প্ৰকাম কৰিছে গিয়েকৰ অহংকাৰ নাছে এই যদি ঘৰত থাকি তই অহংকাৰ লৈছা চকু এডাল দেখিছে চা কেনেকে পাক মাৰি ধৰিছে চাই আছো তো কোনোবা দিনা এনেকুৱা বাদ্য বজাম তেৰাইও ৰাখিব নোৱাৰিব বোলে ধুন বুলি ক'ত গলি গেঞ্জিটো ক'ত থলি ধু